ইৰেক্টাইল ডিসফাংশন মানে হৈছে যৌন বিসংগতি। আপোনাৰো আছে নেকি? যদি আছে এই ভিডিওটো আপোনাৰ বাবে। ভিডিওটো হেডফোন ব্যৱহাৰ কৰি চাব আৰু 18 বছৰৰ তলৰ লোকে এই ভিডিওটো নাচাব। ইৰেক্টাইল ডিসফাংশন মানে হৈছে খুব কম সময়তে যৌন কাৰ্য সম্পন্ন হোৱা, যৌন কাৰ্য কৰিবলৈ মন নোযোৱা, যৌন কাৰ্যৰ সময়ত লিংগ ঢিলা হৈ থকা, টান নোহোৱা। এই আটাইবোৰক আমি ইৰেক্টাইল ডিসফাংশন বুলি কওঁ। ইৰেক্টাইল ডিসফাংশনৰ প্ৰধান কাৰণসমূহ কি হ'ব পাৰে? মানসিক কাৰণ। যে আপুনি যদি অত্যাধিক মানসিকভাৱে টেনশন লয়, ডিপ্ৰেছনত থাকে আৰু আপোনাৰ সাংসাৰিক সমস্যাৰ কাৰণে আপুনি যদি মানসিক চাপত থাকে, তেতিয়া ইৰেক্টাইল ডিসফাংশন হয়। শাৰীৰিক কাৰণ, শাৰীৰিক কিছু সমস্যাৰ কাৰণেও ইৰেক্টাইল ডিসফাংশন হয়। আপোনাৰ যদি ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ থাকে, বডিত যদি কোলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি থাকে আৰু সেক্সুৱেল হৰমনবোৰ যদি কমি থাকে, আপুনি যদি মদ্যপান কৰে, ধূমপান কৰে বা আপোনাৰ যদি হৃদৰোগ থাকে, তেতিয়া ইৰেক্টাইল ডিসফাংশন হয়। কিছু মেডিচিনৰ পাৰ্শ্বক্ৰিয়াৰ কাৰণেও ইৰেক্টাইল ডিসফাংশন হয়। উচ্চ ৰক্তচাপৰ মেডিচিন বা ডিপ্ৰেছনৰ মেডিচিন ব্যৱহাৰ কৰিলে ইৰেক্টাইল ডিসফাংশন হয়। ইৰেক্টাইল ডিসফাংশনৰ সমস্যা আমি কেনেকৈ নোহোৱা কৰিব পাৰিম? যে আমি প্ৰথমতে লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। আপুনি যদি মদ্যপান কৰে বা ধূমপান কৰে, সেইটো বন্ধ কৰিব লাগিব। ইয়াৰ ওপৰত ডেইলি এক্সাৰচাইজ কৰিব লাগিব। ওজন আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব। ব্লাড প্ৰেছাৰ, চুগাৰ এইবোৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। অত্যাধিক ফেটছ বডিত বাঢ়িব দিব নালাগিব। ডেইলি এক্সাৰচাইজ কৰিব লাগিব। ফেট জাতীয় বস্তু কমাই খাব লাগিব আৰু মানসিকভাৱে আমি ষ্ট্ৰং থাকিব লাগিব। আমি বিন্দাস থাকিব লাগিব, কোনো ধৰণৰ টেনশন নোহোৱাকৈ থাকিব লাগিব। ইয়াৰ উপৰিও কিছুমান মেডিচিন ইৰেক্টাইল ডিসফাংশন ব্যৱহাৰ কৰিব পাৰি। তাৰ ভিতৰত কমন মেডিচিন কেইটা হৈছে চিলডেনাফিল, টাডালাফিল আৰু ভাৰ্ডেনাফিল। এই মেডিচিনবোৰে আমাৰ শৰীৰত ব্লাড ফ্ল'টো বঢ়াই দিয়ে, যাৰ ফলত আমাৰ যৌনাংগলৈ অধিক পৰিমাণে ব্লাডৰ ছাপ্লাই হয়, যাৰ ফলত যৌনাংগ অধিক শক্তিশালী হয়, টান হয়। তেতিয়া আমাৰ ইৰেক্টাইল ডিসফাংশনৰ সমস্যাবোৰ নোহোৱা হয়। কিন্তু মনত ৰাখিব, এই মেডিচিনবোৰ অভিজ্ঞ ডক্তৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব লাগে। সদায় এটা কথা মনত ৰাখি চলিব, এই মেডিচিনবোৰৰ অত্যাধিক পাৰ্শ্বক্ৰিয়া থাকে। গতিকে যিবিলাকৰ হাৰ্টৰ প্ৰব্লেম আছে, কিডনি প্ৰব্লেম আছে বা ডায়েবেটিছ আছে, লিভাৰৰ প্ৰব্লেম আছে, তেওঁলোকে এই মেডিচিনবোৰ ব্যৱহাৰ নকৰিব। এই মেডিচিনকেইটা যৌনক্ৰিয়া কৰাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগত খাব লাগে আৰু ইয়াৰ ড'জটো 50 mgৰ পৰা আৰম্ভ কৰি 100 mg লৈ থাকে। গতিকে প্ৰথমতে ইয়াক 50 mgৰ পৰা আৰম্ভ কৰিব লাগে। ইৰেক্টাইল ডিসফাংশন ঘৰুৱাভাৱে কেনেকৈ নোহোৱা কৰিব পাৰি? যে ঘৰুৱাভাৱে ইয়াক নোহোৱা কৰিবলৈ প্ৰথমতে আপুনি ডেইলি এক্সাৰচাইজ কৰিব লাগিব, দৌৰিব লাগিব আৰু উঠা বহা কৰিব লাগিব, যাতে আমাৰ লিংগলৈ ব্লাড চলাচল ভালকৈ হয়। তেতিয়া আমাৰ লিংগ শক্তিশালী হয়, টান হয়। দ্বিতীয়তে মানসিকভাৱে আপুনি টেনশন ল'ব নালাগিব। একদম বিন্দাস থাকিব লাগিব, ফ্ৰী থাকিব লাগিব। আমি ফেটছ কমকৈ খাব লাগিব, যাতে আমাৰ কোলেষ্ট্ৰল নিয়ন্ত্ৰণত থাকে, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰিও আমি বেছিকৈ মিঠা বস্তু খাব নালাগিব, যাতে আমাৰ ডায়েবেটিছটো নিয়ন্ত্ৰণত থাকে। প্ৰাকৃতিক ঔষধৰ ভিতৰত আশ্বগন্ধা, গিনচেক বা এল-আৰ্জিনান এইবোৰ খাব পাৰি। ইয়াৰ উপৰিও আমি ফল মূল, শাক পাচলি, বাদাম, মাছ এইবোৰ বেছিকৈ খাব লাগে।